নীলাজী বন বা লাজুকী বন আমি সকলোৱে দেখিছোঁ। ইয়াৰ পাতবোৰ চুই দিলে জাপ খাই কিয় বাৰু? ইয়াত এটা মেকানিজিম আছে। আচলতে আচল কথাটো কিনো জানো আহকচোন ভিডিঅ'টোত। আকৌ প্ৰত্যেক ব্যক্তিৰ শৰীৰত বেলেগ বেলেগ তেজৰ গ্ৰুপ থাকে, সেই কথাটো আমি জানো। মুঠ তেজৰ গ্ৰুপ 4টা। এইকেইটা হৈছে মুখ্য তেজৰ গ্ৰুপ আৰু ইয়াৰে পজিটিভ আৰু নিগেটিভ থাকে। কোনো এজন ব্যক্তিক যদি শৰীৰত তেজৰ প্ৰয়োজন হয়, সেই ব্যক্তিজনৰ শৰীৰত যিটো তেজৰ গ্ৰুপ আছে সেই একে তেজৰ গ্ৰুপ দিব লাগে, সেই কথা আমি জানো। কিন্তু এনে এটা তেজৰ গ্ৰুপ আছে যিটো শৰীৰত থাকিলে তেজৰ প্ৰয়োজন হ'লে যিকোনো গ্ৰুপৰে তেজ ল'ব পাৰে। ইও এক আচৰিত। জাপানত আকৌ মানুহৰ কেনেকুৱা প্ৰকৃতি বা তেওঁৰ ব্যক্তিত্ব কেনেকুৱা হ'ব পাৰে সেই কথা ব্লাড গ্ৰুপটো চাই নিৰ্ধাৰণ কৰে। জাপানে এক গৱেষণাৰ দ্বাৰা এই পদ্ধতি সৃষ্টি কৰিছিল আৰু আচৰিত কথাবোৰ প্ৰায় মিলে। অৰ্থাৎ কাৰোবাৰ ব্লাড গ্ৰুপটো জানিলেই মানুহজনক চিনি পোৱা যাব, কেনেকুৱা চৰিত্ৰৰ বা আচৰণ কেনেকুৱা বা তেওঁৰ ব্যক্তিত্ব কেনেকুৱা। মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ, নিজৰ ব্লাড গ্ৰুপটো মিলাই চাবচোন, কথাবোৰ মিলে নাই, যথেষ্টখিনি মিলে। কিন্তু আকৌ ভাৰতত সক্ৰিয় অগ্নিগিৰি কেৱল এটাহে আছে, কিন্তু অগ্নিগিৰি কেইবাটাও আছে, সক্ৰিয় এটাহে আছে। আহকচোন এনেবোৰ অতি প্ৰয়োজনীয় আৰু আচৰিত তথ্য চাওঁ ভিডিঅ'টোত। লগতে মই লিখিত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰভিউৰ কেইবাখনো প্ৰশ্ন কক্ষৰ পৰা বাছি লাগতিয়াল প্ৰশ্ন কেইটামানো ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ তেতিয়া। লাজুকী লতাৰ পাত স্পৰ্শ কৰিলে জয় পৰি যায় কিয়? কি হয়, ইয়াত এটা এনে মেকানিজিম আছে, ইয়াৰ পাতবোৰৰ ভিতৰত পানীৰ প্ৰেছাৰ থাকে বা পানীৰ চাপ থাকে আৰু সেইকাৰণে পাতবোৰ মেল খাই থাকে। পাতৰ তললৈ চালে মন কৰিলে দেখিব পাতবোৰ ফুলি থকা নিচিনা থাকে অকণমান। কিন্তু যেতিয়া আমি পাতটো চুই দিওঁ, গছজোপাই এটা সংকেত প্ৰেৰণ কৰে আৰু পটেছিয়াম আয়ন নামৰ দ্ৰব্য এবিধ ৰিলিজ কৰে। তেতিয়া কি হয়, গছৰ পাতত য'ত পানী প্ৰেছাৰ আছিল, পানী য'ত জমা হৈছিল, তাত সেই পটেছিয়াম আয়নটো সোমাই যায় আৰু পানীৰ প্ৰেছাৰটো নাইকিয়া হৈ যায় আৰু পাতবোৰ জাপ খাই যায়। ই এটা কেমিকেল ৰিয়েকশ্যন, গছজোপাই নিজকে এনে কৰি প্ৰটেক্ট কৰা বুলি ক'ব পাৰি। আৰু এই প্ৰক্ৰিয়াটোক বিজ্ঞানসন্মতভাৱে চিছ'মনাষ্টিক মুভমেণ্ট বুলি কোৱা হয়। এই কথাটো সোধে কেতিয়াবা, এই প্ৰক্ৰিয়াটো চিছ'মনাষ্টিক মুভমেণ্ট। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে? উত্তৰ হ'ল AB গ্ৰুপৰ। AB গ্ৰুপৰ তেজ থাকিলে আন যিকোনো গ্ৰুপৰে তেজ প্ৰয়োজন হ'লে গ্ৰহণ কৰিব পাৰে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোনে আৰু কেতিয়া পোনপ্ৰথমে চন্দ্ৰত খোজ দিয়ে? উত্তৰ হ'ল নীল আৰ্মষ্ট্ৰঙে। এওঁৱেই হ'ল পোনপ্ৰথমে চন্দ্ৰত খোজ দিয়া ব্যক্তি আৰু তেওঁ এখন অৰিজিনেল পিকচাৰ মই দি দিছোঁ এইখন। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি। অসমত ল'ৰা ৰজা বুলি কাক কোৱা হয়? কেইবাটাও পৰীক্ষাত সোধে প্ৰশ্নটো, সুধিছে, এইটো কাকতত পাইছোঁ। ৰত্নধ্বজ সিংহ বা চুলিকফা। আৰু এওঁ অতি কম বয়সৰ ৰজা হৈছিল, কেৱল 14 বছৰ বয়সতে হৈছিল। নেক্সট প্ৰশ্ন। মানুহে কোনো এটা বস্তু কেনেকৈ দেখে? কি হয়, যেতিয়া কোনো পোহৰ ৰশ্মি আহি কোনো বস্তুৰ ওপৰত পৰে, তেতিয়া সেই বস্তুৰ পৰা প্ৰতিফলিত হোৱা পোহৰ আহি চকুত পৰিলে আমি সেই বস্তুটো দেখা পাওঁ। সেইকাৰণে আমি যিকোনো বস্তু এটা পোহৰতে দেখোঁ, আন্ধাৰত যে নেদেখোঁ, কথাটো সেইকাৰণে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাক্কানাংগল বান্ধটো কোনখন নদীত অৱস্থিত? উত্তৰ হ'ল সুতলেজ নদী। এই নদীৰ ওপৰতে ভাক্কানাংগল নামৰ এই বিশাল বান্ধটো আছে আৰু এইখন হিমাচল প্ৰদেশত আছে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতত ক'ত একমাত্ৰ সক্ৰিয় অগ্নেয়গিৰিটো অৱস্থিত? ভাৰতৰ কেইবাটাও অগ্নেয়গিৰি আছে, প্ৰায় 6-7টামান অগ্নেয়গিৰি আছে, যদিও কেৱল মাত্ৰ সক্ৰিয় অগ্নেয়গিৰি এটাহে আছে আৰু এইটো আছে বেৰেন দ্বীপত, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। এইটো এটা সক্ৰিয় অগ্নেয়গিৰি। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ তেতিয়াহ'লে। ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়াগৰাকীৰ নাম কি? উত্তৰ হ'ল ডক্টৰ ফখৰুদ্দিন আলি আহমদ। এইজনে হ'ল ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অতি প্ৰয়োজনীয় প্ৰশ্ন। উত্তৰ হ'ল পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। ভানুমতীখনেই হ'ল অসমীয়া প্ৰথম উপন্যাস। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি? উত্তৰ হ'ল অক্সফৰ্ড ইংলিছ ডিক্সনেৰী। এইখনেই হৈছে ইংৰাজী ভাষাৰ আটাইতকৈ ডাঙৰ অভিধান। নেক্সট প্ৰশ্ন। চন্দ্ৰকলা কিনো? চন্দ্ৰকলা মানে হ'ল চন্দ্ৰৰ আকৃতিটো সৰু ডাঙৰ হোৱা যিটো প্ৰক্ৰিয়া, সেইটোৱে হৈছে চন্দ্ৰকলা। পিছৰ প্ৰশ্ন।
আমাৰ অসমীয়া সমাজত অতি লাগতিয়াল তামোলৰ কথা আমি সকলোৱে জানো। তামোল কিমান প্ৰয়োজন, যিকোনো ক্ষেত্ৰত তামোলৰ প্ৰয়োজন। এই তামোল শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান? উত্তৰ হ'ল অষ্টিক জাতি। এইকেইটাই আছিল আজি অতি প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।